কবিতাৰ শিৰোনাম মই কোনো কালে কোৱা নাই নকওঁ। কবি সুতীৰ্থ মাধৱ দত্ত। আজি এটি সংগতিহীন কবিতা লিখিম। এই কবিতাত মই মোৰ কিছু বক্তব্য ৰাখিম। বিষাদেৰে নতুবা ক্ষোভেৰে লিখিম। কোনো প্ৰেমিকাৰ বিৰহত লিখা হোৱা নাই এই কবিতা। কিছু সংগতিহীন চিন্তাক শৃংখল কৰি এই কবিতাটি লিখিম। এই কবিতাত শীতল কোঠাত সোমাই থকা বগা শহাকেইটাৰ কথা নকওঁ। এই কবিতাত ফুলাম গামোচা কান্ধত লোৱা নিৰহ সিংহটোৰ কথা নকওঁ। মই কম বন্ধ কোঠাটোৰ চালে বেৰে বগাই থকা সকলো কথাতে শৈভৰ দিয়া জেঠীটোৰ কথা। বৰমূৰীয়াৰ পদধূলা চেলেকি লুডুৰ পুডুৰ হোৱা জিভাখনৰ কথা নকওঁ। নাক নোহোৱা মানুহৰূপী কোনো নেতাৰ কথা নকওঁ। চাহ বাগিচাৰ সৌন্দৰ্যতাত বিভোৰ হৈ চাহ বাগিচাৰ সিপাৰৰ যন্ত্ৰণা পাহৰি আজি মই কোনো কথা নকওঁ। সময়ে গিলি থোৱা নৈখনৰ গাম্ভীৰ্যতাত ডুব গৈ দুয়োপাৰ খহি কোঙা হোৱা গাঁওখনৰ কথা নকওঁ। বালিয়ে সাৱটি লোৱা পথাৰখনৰ কথা নকওঁ। হাতীয়ে গছকি নেফা নেফ কৰা কলগছজোপাৰ কথা নকওঁ। মই কম শেৱালিৰ সিপাৰৰ ৰ'দৰ সেই হাঁহিটিৰ কথা, য'ত হাত মেলি পথাৰে চাই বৃষ্টিৰ বতৰা। মই নকওঁ কুণ্ডত কটা ৰূপহীৰ কথা। মই কম সেই দেহাটিক ভোকাটোৰে দিয়া যন্ত্ৰণাৰ কথা। মই নকওঁ আধাৰশিলাৰ শিলৰ বুকুত হেলাই ধৰাৰ কথা। মই কম আশাবোৰক লৈ খেল খেলাৰ কথা। মই নকওঁ কোনোকালে এই কবিতাৰ বুকুত মাছৰাতি যৌৱনে জ্বলোৱা লেলিহান জুই কুৰাৰ কথা। মই নকওঁ থিয় হৈ শুই থকা ঘোঁৰাটোৰ কথা। মই কম সোঁতত যোৱা পানীৰ তলৰ সেই শিশুটোৰ কথা। এই কবিতাৰ বুকুত আবেগে কন্দা নাই দাৰিদ্ৰতাই মোহাৰি নিয়া ঘৰখনে। কান্দিছে আশাহত অলেখ চকুৱে। হৃদয় শিলাময় এই কবিতাৰ ছন্দত, যি হৃদয় নকপে ডালত ওলমি থকা কৃষকজন দেখি, যি হৃদয় নকপে ডাষ্টবিনত পৰি থকা নৱজাতকক দেখি। এই হৃদয় কপে মাথো কংক্ৰিটৰ অভিজাত শ্ৰেণীত খোপনি ৰখাব নোৱাৰাৰ দুখত, এখন বিলাসী মটৰ কিনিব নোৱাৰাৰ শোকত, এসাঁজ মাছে মঙহে খাবলৈ নোপোৱাৰ ভোকত। অন্ধ সকলো চকু থাকিও, বন্ধ সকলো সভ্যতাৰ দৌৰ দেখিও, চকু মেলে তেতিয়া যেতিয়া বেলিটো ডুব যোৱাৰ পথত খন্তেক ওলমি ৰং সানে অসুৰহেন টাৱাৰৰ ফাঁকত। সেই ফেঁচা যেন হেনটোৰ কথা নকওঁ। মই কম লগৰটোৱে গাঁতলৈ টানি লৈ যোৱা কেঁকুৰাটোৰ কথা। ময়ো জানো দৰদী হিয়াৰ কথা, বাটৰ লেৰেলা কুকুৰটোৰ কথা, পথৰ নৰ্দমাত জীয়াই থকা শলটোৰ কথা, ইত্যাদি ইত্যাদি। সেইবাবে কওঁ এই কবিতাটি সংগতিহীন। কবিতাটি জীয়াই ৰখাৰ বাবে মই সাহসী, শংকাহীন। এই কবিতা নামৰ মালিতায়ে জ্বলাবনে কোনো সভ্য ব্যক্তিৰ চিন্তাৰ শলিতা? মই নাজানো। তথাপিতো মই এটি সংগতিহীন চিঞৰৰ প্ৰতিধ্বনি শুনো। কবিতাটি শেষলৈ শুনাৰ বাবে মই বুলমণি বৰীয়ে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আকৌ এটি সুন্দৰ কবিতাৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।